মনো অমৰ ৰায় ল'ৰাইটো হিতেশ ৰায়। কি হৈছে? এইটোতো আমি একেলগে আহিলোঁ ঘৰৰ পৰা কোকৰাঝাৰত। তাৰপিছত মোৰো ছুটি হ'ল, তাৰপিছত ছুটি ইয়াত মানে নাই আৰু মানে চুইচ অফ কয় আৰু কি তাৰপৰা নাপালোঁ। তাৰ বহুত ৰাতিবিলাক আমাৰ গাঁৱত আমি গাঁওবোৰক কি ধৰিলোঁ হেন মানে গাঁওবোৰক জনালোঁ। গাঁওবোৰে ক'লে আমি থানাত জনাওঁ আৰু কি থানাত। হা আজি নিয়া 16 দিন। খবৰ নাই? নাই খবৰ নাই। নাই নাই কণ্ঠন নাই। কিমান বয়স আছে? হা বয় 26 নহয়। কি কাম কৰে এইটো ল'ৰা? ল'ৰাটো এই যে মই এইটো কাম কৰিছোঁ বেনাৰ ট্ৰেইন যে বনাই যে ট্ৰেইনছৰ ওচৰতে এইটো কাম কৰে। তাতে 4.5 বছৰ হৈছে কাম কৰা। কাম কৰি মানে এদিন আহিছিল, কামতো আহিছিল। আহি 11:30 পৰা বোলে ঘৰৰ পৰা কামৰ পৰা মোৰ বোলে অলপ কাম আছে, মই আজি দোকানৰ মালিক নাজানে? জানে চব জানিছোঁ আমি। ক'ত গৈছে এইটো নাজানে। কি ক'ম এতিয়া যদি ফেক্টৰী ক'ত আছে যদি এইটো পাই যদি আহিলে হ'লে। ল'ৰা মোৰ এটাই ল'ৰা। এড্ৰেছটো ক'ত? এড্ৰেছ আমাৰ শক্তি আশ্ৰম মইনাগুৰি গাঁও, থানা ফুৰাম পৰে। এফআইআৰ দিছিলে নাই? দিছোঁ। কি ক'লে? থানাতো কয় সিহঁতে যে মোবাইল অন নকৰিব যদি এইটোতো সিহঁতে গম নাপায় বোলে। এইটো চুইচটো খুলিব তাৰপিছত সিহঁতে মানে কি কৰিব। আপোনাৰ সন্দেহটো কি আছে? ক'ত গৈছে, কাৰ লগত গৈছে? সন্দেহতে কেনেকৈ ইও বিয়া কৰিব এটা ল'ৰা, বিয়া পতা সন্দেহ চলি আছে নাই? এটা ল'ৰা আছে। কিবা গণ্ডগোল হৈছে নেকি? গণ্ডগোলতো একো হোৱা নাই আমাৰ ঘৰত। আমাৰ ঘৰত মানে মানুহে কম আমাৰ আমি বুঢ়া বুঢ়ী, এই ল'ৰা আৰু বোৱাৰী নাতি এটা। ঘৰত একো কিবা জগৰা হোৱা নাই। আহ্বান জনাওক। ক'তো এইটো যদি ক'ত আছে তেতিয়া ভালে ভালে যদি ঘৰত আহে, এইটো মই কামনা কৰোঁ আৰু কি। কিমান দিন হ'ল? 16 দিন হ'ল। 16 দিন। কেই তাৰিখে ওলাই গৈছিল? হা কেই তাৰিখে ওলাই গৈছিল? 24 তাৰিখ।